পাৰিলো হেল্ল' গাইজ মই তুলিকাই পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ মই আজি ভিডিঅ'টো আৰম্ভ কৰিব দিছোঁ ব্ৰেকফাষ্ট খোৱাৰ পৰা মই এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ এইটা প্লেন সদায় ভাবি থাকোঁ মই লগাই দিলোঁ গৰম হৈ গ'ল ইয়াৰ পৰা লৈ পেলাই মই টাব এটা দিওঁ বুলি এনেকুৱা উলিয়াব পাওঁ নহয় নাজানো মই চেষ্টা কৰোঁ আৰু পাৰিলোঁ এয়া এতিয়া মই টাবত দি দিম টাবত এতিয়া এই টাবটো লৈছোঁ তাতে এতিয়া গোটেইখিনি বালি মাটি গোবৰ চব মিছ হৈ আছে এইখিনি এতিয়া ভৰাম লোৱা তুমিও ভৰাই দিয়াচোন এইখিনি এইজোপা হৈ গ'ল আজি এইটো বহুত দিনৰ পৰা কৰিমকৈ আজি কৰিলোঁ বহুত এইখিনি অসমীয়া আলু হয় ঘৰত খেতি কৰা এফালে বেছি নহয় অলপ পাইছিলে আৰু এইখিনি এতিয়া এইখিনি মেলি থব বাচি চা ন ডাঙৰ আৰু সৰুকৈ বাচি লৈছে মই এতিয়া আহি গ'লোঁ চৰ্টৰ ওপৰত কাম অলপ আছে আমাৰ চৰ্টৰ ওপৰতে এইবোৰ বাকচ এইবোৰ দেখিছেনে থাৰ্মকলৰ তাতে আমি এফালে জলকীয়া পুলি ৰুইছে এইফালে মানে বহুত কিবা কিবি ৰুই থৈছোঁ জলকীয়া পুলিয়া দেখিছে জলকীয়া ভোট জলকীয়া এনেকৈ মই বেক কেমেৰা দি আপোনালোকক দেখাইছোঁ এইখিনি বিলাহী লাগি আছে পকিছেও সেইকেইটা কৰোঁতে তাৰপৰা আৰু মই আহিছোঁ কি কৰিবলৈ জানেনে এই তামোলখনটোতে মোৰ ওচৰত এই ধনিয়া এইবোৰ দিছেনে ধনিয়া গুটি অলপ আছে বেয়া হৈ গৈছে এইবোৰ দিছে পোকে ধৰে তেতিয়াহ'লে ইয়াত পিচি দি চাওঁচোন হয় মই কাম কৰি হৈ গ'ল এতিয়া মই দুপৰীয়া ভাত বনাওঁ আৰু আপোনালোকক লগ পাম একেবাৰে ভাত বনাই এতিয়া দুপৰীয়া ভাত খোৱা সময়তে পাম আৰু আজি ভিডিঅ'টো মই এনেকৈ সামৰিলোঁ ভিডিঅ'টো লাইক কমেণ্ট কৰি মৰম দি যাব ধন্যবাদ